আজি আকৌ ওলাইছোঁ বিহুলৈ বুলি। আজি আমাৰ বিহু আছে টংলাৰ পুৰণদিয়াত আৰু মই ধুনীয়াকৈ ওলাই মেলি ৰেডি। আজি হৈছে আমাৰ শেষৰখন বিহু। মনটো বহুতেই বেছি বেয়া লাগি আছে। আজি এই এমাহটো কেনেকৈ পাৰ কৰিলোঁ গমেই পোৱা নাই আৰু ইমান ধুনীয়াকৈ গ'ল দিনবোৰ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু অহা বছৰলৈ একেলগে নচাৰ আশাৰে সকলো ভালে থাকক। তাৰপাছতে আমি আহি পালোঁ ধুনীয়াকৈ আৰু বতৰটো ইমানেই বেছি বেয়া হৈ আহিছে। তাৰপাছতে আমাৰ বৌ আৰু ধুনীয়াকৈ আমাক চাহ পানী দিলে আৰু আমি চাহ পানী খালোঁ। বৌ পুৰা সোৱাদ ব্যস্ত দিবই পোৱা নাই। তাৰপাছতে এইফালে ইমান ধুনীয়া দোকান বহিছে, মানে দেউল আছে যিহেতু, আৰু দেউলখন ইমানেই বেছি ডাঙৰ হৈছে আৰু মানুহ বহুত বেছি হৈছে আৰু ভবাও নাছিলোঁ ইমান বেছি হ'ব বুলি মানুহ। তাৰপাছতে ইমান বতৰটো বেয়া কৰি আহিছে। তাৰপাছত আমাৰো নাচা আৰম্ভ হৈ গ'ল আৰু আপোনালোকে ফুল ভিডিঅ' বিচাৰিছিলে। মই ফুল ভিডিঅ' অতি সোনকালে দি আছোঁ আপোনালোকৰ মাজলৈ, সকলোৱে চাব। তাৰপাছতে আমি নাচি ঘৰলৈ বুলি উভতিলোঁ আৰু ঘৰলৈ উভতোতে এনেকৈ মানে পূৰা এনজয় কৰি আহিছোঁ যিহেতু আজি শেষৰটো দিন। তেনেহ'লে আজিলৈ এৰিছোঁ। নেক্সট ভিডিঅ'